হেল্ল' গাইজ, মই এতিয়া এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৱে ভালে চাগে, মোৰো ভাল। সঁচাই মই এটা বৰ ধুনীয়া সুন্দৰ পৰিৱেশত মই আছোঁ। আজি আমাৰ যোৰহাটৰ যিখন ফ্লাইঅভাৰ, একদম ফাৰ্ষ্ট ফ্লাইঅভাৰ বুলি ক'ব পাৰি, আমি যোৰহাটৰ প্ৰথমখন ফ্লাইঅভাৰত মই আজি উপস্থিত আছোঁ। এই ফ্লাইঅভাৰখন মই আপোনাক দেখাবলৈ চেষ্টা কৰিম। সঁচাকৈ ইমান সুন্দৰকৈ যে ফ্লাইঅভাৰখন বনাইছে আৰু ইমান ওখ, মানে গোটেই এই ফ্লাইঅভাৰখনৰ ওপৰত উঠিলে আপুনি গোটেই আমাৰ যোৰহাটৰ গোটেই টপ মহলখিনিৰ ওপৰত, টপ মহলৰ ওপৰত এই ফ্লাইঅভাৰখন আছে চাগে। মই গোটেই ইয়াৰ পৰা দৃশ্যাংশ গোটেইখিনি চাই থাকিব পৰা গৈছে। মই আজি ইয়াত উপস্থিত আছোঁ। মই গোটেই মানে ফ্লাইঅভাৰখনক কেনেকৈ বনাইছে, কি কথা, গোটেইখিনি দেখুৱাই যাম ভিডিঅ'টোত। আৰু ইয়াত মানে অলৰেডি ফ্লাইঅভাৰখন মানে কাম চলি আছে, হওঁ অৱস্থা। আৰু ইয়াৰ পটিং কাটি মেলি অলৰেডি ইয়াত চিত্ৰাংকন কিছুমান কৰিছে। কি সুন্দৰ চিত্ৰাংকন কৰিছে, তাত মই সকলোখিনি ভিডিঅ'ত দেখাম। আৰু এতিয়া মই আছোঁ সেই মানে একদম টপ মাজত মানে একদম মই ফ্লাইঅভাৰখন একদম মাজত আছোঁ। ইয়াৰ পৰা আপোনালোকে চাওক কি মানে কেনেধৰণৰ গোটেই ছিষ্টেমটো, মানে কেনেকৈ গোটেই আমাৰ যোৰহাটখন মানে এইফালৰ পৰা চাই দিব পৰা যায়। মানে আমাৰ যোৰহাটৰ মাজৰ অংশটো মই দেখাইছোঁ। সঁচা একদম বেলেগ সুন্দৰ লাগিছে। এইফালে এখন চক বনাই আছে আমাৰ এনেকুৱা এখন মানে সৰু ভোগদৈ ব্ৰিজখনো এনেকুৱাই মানে, কিন্তু এইডোখৰ পৰা সেই জাষ্ট তালৈকে মানে জইন আৰু। কিন্তু এই দুখন ফ্লাইঅভাৰৰ ওপৰত কিন্তু আছে, কিন্তু মই দেখাইছোঁ আপোনালোকক ফ্লাইঅভাৰৰ ওপৰত আছে কিন্তু। বা এইফালৰ পৰা গ'লে দেখিলে আপোনালোকে বা কি তল নেযাওঁ আগলৈ, বুকু কঁপি উঠিব আগলৈ গ'লে, সেইবাবে নেযাওঁ। মই আপোনাক দেখাম গোটেই আমাৰ যোৰহাটখন চাওক। এইখন কি সুন্দৰ লাগিছে চাওক, বাপৰে কি সুন্দৰ পৰিৱেশ এই ওপৰৰ পৰা চাবলৈ গ'লে। বাৰু এইবোৰ কাম চলি আছে, ইমান ধুনীয়াকৈ সুন্দৰকৈ বনাইছে নহয়, বাপৰে কি ভাল লাগিছে। মই আপোনালোকক এইটোৱে জনাইছোঁ, এইখন ফ্লাইঅভাৰ যেতিয়া হ'ব নহয়, অ'পেনিং হ'ব, কিছু ভাল লাগিব কিন্তু। মই আপোনালোকক ক'লোঁ। আৰু মই দেখাইছোঁ ইয়াৰ ষ্ট্ৰীট লাইটবোৰ যেতিয়া জ্বলিব একদম বহুত সুন্দৰ লাগে। দেখাম ৰ'ব আপোনাক। কিন্তু এইটো লাগে যে ভাল নহ'লে কি হ'ব, মানে অবচলিট হৈ যাব এটা সময়ত। তললৈকে 9 মিটাৰ, 9.5 মিটাৰ আমি এটা স্পৰ্টছ জোন বনাম বেডমিণ্টন কোৰ্ট। আমি য'ত থিয় হ'ম তাৰে তলতে মানে কিডছ প্লে নিচিনাকৈ কভাৰ কৰি এটা বেডমিণ্টন কোৰ্ট তেনেকৈ আমি বাচ্চাবিলাক পাৰ্কিং হিচাপে কৰি লওঁ। পইচা নালাগে, একো পইচা নালাগে। এখেতে নকলে কাম নাই আৰু গালি পাৰিব নোৱাৰে আৰু আজি আকৌ দেখুৱাই দিম। দেৰি হ'ল যদিও ভাল খবৰ আমি কণ্ট্ৰেক্টৰক সুধিছোঁ, তেওঁলোকে কিমান কেতিয়া কমপ্লিট কৰিব পাৰিব। তেখেতসকলে কৈছে আগষ্ট মাহত আমাক হেণ্ড অভাৰ কৰিব। আমি আশা কৰিছোঁ আগষ্টৰ মধ্যভাগত মিডিলত আমি এইখন ইনভেষ্টমেণ্ট কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ কথা পাতিছোঁ, স্থানীয় বিধায়কে তেখেত ডেট দিলে আমি আগষ্টৰ মিডিলত শেষৰ কিমান
এৰাউণ্ড 80 কোৰ্চ এটা কোৰ্চ আমি এইটো 3 লেন আমি 2 লেনত অলপ সস্তা হৈছে কিন্তু আমাৰ ভোগটো আছে 20 কিলোমিটাৰ এইফালৰ পৰা যে তললৈ লাহেকৈ বাগৰি শুই দিম একদম গৈ পিনি দাসিংকৰ সন্মুখত পৰি যামগৈ এনেকুৱা লাগিছে সঁচাকৈ বহুত সুন্দৰ লাগিছে লাহেকৈ এইখনত মানে শুই পিনি বাগৰি দিলেই হ'ব দাসিংকৰ সন্মুখত আপোনাক পেলাই দিব তাতে সোমাই আপুনি অকণমান ৰেষ্ট ল'ব পাৰিব কৰাৰ পিছত তাতে অকণমান দুই এটি ফূৰ্তি কৰিব পাৰিব বাৰু সঁচাই ইয়াৰ পৰা যদি বাগৰি ধুনীয়াকৈ শুই দিওঁ নহয় আৰামছে গৈ পিনি দাসিংকৰ সন্মুখত পাই যামগৈ কিন্তু সেইটো মই মানে আপোনালোকক 100% গাৰেণ্টি দিম ইমান খোজ কাঢ়িবলৈ দৰকাৰ নাইকিয়া ইয়াৰ পৰা শুই দিয়ক লাহেকৈ দাসিংকৰ সন্মুখত পৰি যাবগৈ হেল্ল' গাইজ সঁচাই বৰ সুন্দৰ বনাইছে আমাৰ যোৰহাটৰ প্ৰথমখন ফ্লাইঅভাৰ এইখন আৰম্ভণি বুলি ক'ব পাৰিম আমাৰ মানে ইয়াত যোৰহাটৰ প্ৰথমখন ফ্লাইঅভাৰ আৰম্ভ হ'ল যেতিয়া সঁচাই কেইবাখনো চাগে ফ্লাইঅভাৰ ইয়াত হ'ব আমাৰ গুৱাহাটী যেনেদৰে মানে এখন স্মাৰ্ট চিটি আৰু আমাৰ ইয়াত যোৰহাটখনো স্মাৰ্ট চিটি হ'বলৈ গৈ আছে আৰু সেই লগতে মানে স্মাৰ্ট চিটি হ'বলৈ যাওঁতে ইয়াত বহুতখিনি ফ্লাইঅভাৰ হ'ব চাগে নিশ্চয় আমি এখন প্ৰথম ফ্লাইঅভাৰ দেখিছোঁ সঁচাই বহুত সুন্দৰকৈ বনাইছে ইয়াত বহুতো কোটি কোটি টকা খৰচ হৈছে বুলি মই ভাবোঁ আৰু এই যাতে টকাখিনিৰ মানে ভাল ব্যৱহাৰ হয় তাকে মই কামনা কৰিলোঁ আৰু আমাৰ এই ফ্লাইঅভাৰখনৰ সন্ধিয়া লাইটটো কিন্তু বৰ ধুনীয়া সুন্দৰ লাগে কিন্তু লাইট এতিয়ালৈকে দিয়া নাই জ্বলোৱা নাই কেলৈ জ্বলোৱা নাই কোনো মানুহ নাই ইয়াত মই ক'বলৈ দেখাব পাৰিলোহেঁতেন আপোনালোকক মই সঁচাই সুন্দৰ এখন ফ্লাইঅভাৰ বনাইছে আপোনালোকে এদিন চাবলৈ আহিব নআলি আমাৰ যি নআলি ৰাস্তা এটা আছে এইখন দলং আপোনালোকে আহি চাব পাৰে পুৰণা যি দাস কোম্পানী সেই মানে অকণমান আগলৈ আহিয়ে পাব ফ্লাইঅভাৰ অ'কে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব সকলোৱে আৰু এই ফ্লাইঅভাৰখন মই আৰু এটা ভিডিঅ' বনাম তেতিয়া মানে এখন উদ্বোধন কৰিব কমপ্লিট হ'ব তেতিয়া মই আৰু এটা ভিডিঅ' আপোনালোকক বনাই গোটেই ফ্লাইঅভাৰখনৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম অ'কে বাই গাইজ